শাখাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট এখন পাব্লিছ কৰা হৈছে। এই মেৰিট লিষ্টখনত পূৰ্বৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখনৰ তুলনাত বহুতো পৰিৱৰ্তন দেখা পোৱা গৈছে। আৰু এই পৰিৱৰ্তনকেইটা মই এটা এটাকৈ ক'বলৈ গৈছোঁ। আৰু এই পৰিৱৰ্তনৰ ফলত বহুতো নতুন কেণ্ডিডেট সোমাইছে আৰু আগৰ কেণ্ডিডেটখিনি বাহিৰ হৈ গৈছে। ইয়াৰ ফলত কাট অফ মাৰ্কটো বহুত কমি গৈছে আৰু বহুতো নতুন সংযোজন হৈছে আৰু বহুতো উইথেল কেণ্ডিডেট হৈছে, কেণ্ডিডেটৰ নাম সন্নিৱিষ্ট হৈছে। আৰু আগতে যিবিলাক কেণ্ডিডেটৰ নাম আছিলে তেওঁলোকৰ এতিয়া উইথেল বুলি আহিছে বহুতৰ। আগতে সেইটো উল্লেখ কৰা নাছিলে যদিও মানুহজনৰ বা কেণ্ডিডেটজনৰ তাৰ নামটো আছিলে, কিন্তু এতিয়া উইথেল বুলি আহিছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট। ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এখনত কি হৈছে, ইয়াতে যিটো ওপৰৰ মাৰ্কছ আছে একেবাৰে টপ মাৰ্কছ 230, গতিকে 230টো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত একেবাৰে টপ কেণ্ডিডেটজনৰ নাম হৈছে। এতিয়া আমি 80টা কেণ্ডিডেট আছিলে বৰপেটা ডিষ্ট্ৰিক্টত, মই এখন এক্সাম্পল হিচাপে লৈছোঁ আপোনালোকক। বৰপেটা ডিষ্ট্ৰিক্টৰ 80জন কেণ্ডিডেটৰ ভিতৰত একেবাৰে শেষৰ কেণ্ডিডেটজনৰ যোন কাট অফ মাৰ্কছ আছিলে আপোনালোকে স্ক্ৰীণত দেখা পাইছে 207, 207.283। এতিয়া নেক্সট ছেকেণ্ড প্ৰভিজনেল মাৰ্কছখন যিখন আহিলে সেইখনত আমি কি আছে চাই লওঁ। এতিয়া আপোনালোকে দেখা পাইছে এখন ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট বৰপেটা ডিষ্ট্ৰিক্টৰ। ইয়াত 227, একেবাৰে টপ মাৰ্কটো আছে 227, কিন্তু আগৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট আছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট সেইখন আছে 230.230 আছিলে, এতিয়া গৈ পেলাই 227 পাইছেগৈ। এতিয়া আৰু এটা কথা হ'ল, এতিয়া তলত কাট অফ মাৰ্কটো কিমান হৈছে আমি এইটো চাওঁ। 80জন কেণ্ডিডেট আছিলে বৰপেটা ডিষ্ট্ৰিক্টৰ, আমি কৈছোঁ যে 80জন কেণ্ডিডেটৰ ভিতৰত একেবাৰে তলৰ কাট অফ মাৰ্কটো আমি চাওঁ। ইয়াত দেখিবলৈ পাইছে 206, 206.433। গতিকে আমি আগতে পাইছিলোঁ কিমান 207.28, গতিকে এই 207.28টো গুচি পেলাই 206.433 হ'লগৈ। এতিয়া কথা হ'ল ইয়াতে কিমানজন কেণ্ডিডেট নতুন কেণ্ডিডেট সোমাইছে, প্ৰায় 18জন নতুন কেণ্ডিডেট তলৰ ফালৰ পৰা, মানে 207 যিটো লাষ্ট কাট অফ মাৰ্ক আছিলে সেইটোৰ পৰা কমি গৈ 206 যেতিয়া পালেগৈ, ইয়াত তলফালে 18জন নতুন কেণ্ডিডেটৰ সংযোজন হ'ল। গতিকে মাজতো 2 এজন কেণ্ডিডেট তেনেকৈ সংযোজন হৈছে। গতিকে দেখা গৈছে প্ৰথম মেৰিট লিষ্টখনৰ তুলনাত ছেকেণ্ড মেৰিট লিষ্টখনত যথেষ্ট নতুন সংশোধন হৈছে। ইয়াতে বহুতো কেণ্ডিডেটৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু বহুত কেণ্ডিডেটৰ নাম ওলাই গৈছে। আৰু ইয়াতে উইথেল কেণ্ডিডেট, কেইবাজন উইথেল কেণ্ডিডেট প্ৰত্যেকখন ডিষ্ট্ৰিক্টত নতুনকৈ সংযোজন হৈছে। তেওঁলোকৰ অলৰেডি তেওঁলোকৰ নামটো আছিলে, কিন্তু তেওঁ উইথেল বুলি বহুতৰ নাম উল্লেখ কৰা নাছিলে, এইবাৰ উল্লেখ কৰিছে। আৰু এখন মেৰিট লিষ্ট হ'ব অনতিপলমে পাব্লিছ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াতো বহুতো সংশোধন হোৱাৰ সম্ভাৱনা আছে। কাৰণ 10 আৰু 11 মেৰিট নতুন যদি কিবা আপোনাৰ যি মেৰিট লিষ্টখনত কিবা সংশোধন কৰিবলগীয়া থাকে তাৰ কাৰণে কেণ্ডিডেটসকলে গৈ তেওঁলোকৰ অবজেকশ্যন তেওঁলোকে দাখিল কৰিব পাৰে, আৰু ফলত ইয়াত নতুন সংযোজন বা সংশোধনী আমি পৰৱৰ্তী প্ৰভিজনেল মেৰিট লিষ্টত দেখিবলৈ পাম। আৰু এই যে চেঞ্জ হৈছে, এই চেঞ্জ হোৱাৰ ফলত CTET-সকলৰ যি লেংগুৱেজৰ বিসংগতি আছে ফাৰ্ষ্ট লেংগুৱেজৰ, গতিকে সেইকাৰণে বহুতো কেণ্ডিডেটৰ নাম উইথেল হৈ থাকিব পাৰে, কাৰণ এইটো কোৰ্টত পেণ্ডিং হৈ আছে কেছ। গতিকে এই কেছটো ছল্ভ নোহোৱালৈকে এই কেণ্ডিডেটসকলৰ নামটো উইথেল হোৱাৰ থকাৰ সম্ভাৱনা আছে। বহুতো কেণ্ডিডেট CTET-ক লৈ হ'ব পাৰে, বা এতিয়াও কিছুমানৰ ডকুমেণ্টৰ বিসংগতি ধৰা পৰা বা তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে। গতিকে সেইকাৰণেও বহুতৰ উইথেল হৈ থাকিব পাৰে, আৰু বহুতো সংশোধন হয়তো আৰু আহিবলগীয়া প্ৰভিজনেল মেৰিট লিষ্ট এখনত আমি দেখিবলৈ পাম। আৰু এইবাৰ ফাইনেল মেৰিট লিষ্টখন হয়তো অলপ পলম হ'ব পাৰে, কিয়নো এপইণ্টমেণ্ট লেটাৰৰ বিতৰণৰ দিনটো পিছুৱাই দিয়া হৈছে। গতিকে ইয়াতে আৰু সময় পাইছে, গতিকে ভালদৰে একেবাৰে শুদ্ধ এখন ফাইনেল লিষ্ট পোৱাৰ সকলোৱে আশা কৰিছে।